Hello everyone, সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকলৈ লৈ আহিছো এক কাৰী ৰেচিপি এটা। যি সকল ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেনেহলে দেৰি নকৰি আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। ৰেচিপিটো বনাবৰ বাবে 4টা বইল কণী লৈছো। এটা ডাঙৰ সাইজৰ পিয়াজ মিহি মিহিকে কাটি লৈছো। 2টা শুকান জলকীয়া, এটা কেঁচা জলকীয়া, এখিলা তেজপাত আৰু নহৰু আদাৰ পেষ্ট অলপ লৈছো। এমুঠি পালেং শাক ভালদৰে ধুই লৈছো আৰু এটা কটা বিলাহী লৈছো। এতিয়া পালেংখিনি মই কুটি লম। গোটেইখিনি পালেং কটা হৈ গৈছে। এতিয়া পালেংখিনি মিক্সি জাৰটোত ভৰাই লৈ পেষ্ট বনাই লম। এতিয়া ইয়াতে অলপ পানী দিছো। পানী দিলে পেষ্টখিনি ধুনীয়াকৈ হৈ উঠিব। এয়া হৈ গৈছে। এতিয়া বিলাহীটো পেষ্ট বনাই লম। এতিয়া কেৰাহী তেল গৰম হোৱাত অলপমান হালধি গুড়ি দিছো আৰু অলপ নিমখ দিছো। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। এতিয়া ইয়াতে বইল কৰি ৰখা কণীকেইটা দিছো আৰু অলপ ৰঙচুৱা পৰালৈকে ফ্ৰাই কৰি লম। এয়া কণীকেইটা ফ্ৰাই কৰা হৈ গৈছে। এতিয়া একেখিনি তেলতে অলপমান গোটা জিৰা দিছো। 2টা শুকান জলকীয়া আৰু 2খিলা তেজপাত দিছো। তেজপাত আৰু জলকীয়া দুটা অলপ ৰঙচুৱা পৰালৈকে ভাজি লৈছো। এতিয়া দিছো কাটি ৰখা পিয়াজখিনি। পিয়াজখিনি অলপ গলি যোৱালৈকে ভাজি লৈছো। পিয়াজখিনি ভজা হৈ গৈছে। এতিয়া দিছো নহৰু আদাৰ পেষ্টখিনি আৰু ইয়াৰ কেঁচা গন্ধ যোৱালৈকে অলপ দেৰি ভাজি লৈছো। সৰু চামুচেৰে 1 চামুচ জিৰা গুড়ি দিছো, 1 চামুচ গৰম মছলা আৰু 1 চামুচ হালধি গুড়ি দিছো। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। এতিয়া ইয়াতে বিলাহীৰ পেষ্টখিনি দিছো। সোৱাদ অনুসৰি নিমখ দিছো। বিলাহীখিনি মই অলপ দেৰি কাৰণে ভাজি লৈছো। এতিয়া ইয়াতে ৰেডি কৰি ৰখা পালেঙৰ পেষ্টখিনি দিছো। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। লগতে কেঁচা জলকীয়া দুটাও দিছো। এতিয়া 6-7 মিনিটৰ কাৰণে ঢাকোন মাৰি ৰাখিম। এতিয়া আকৌ 2-3 মিনিটৰ কাৰণে ঢাকোন মাৰি ৰাখিম। এয়া পালেংখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া দিছো ফ্ৰাই কৰি ৰখা কণীকেইটা। এতিয়া গ্ৰেভি হ'বৰ বাবে অলপমান গৰম পানী এড কৰিছো। আপোনালোকে যদি এতিয়ালৈকে এনেকৈ এক কাৰী বনাই খোৱা নাই এবাৰ ট্ৰাই কৰিব। খাবলৈ নিশ্চয় ভাল পাব আৰু লগতে হেলদিও হয়। এতিয়া ঢাকোন মাৰি 5 মিনিটমান উতল আহিবলৈ দিম। এতিয়া শেষত আধা চামুচ জালুকৰ গুড়ি দিছো। জালুকৰ গুড়ি দিলে খাবলৈ বেছি সোৱাদ হয়। আৰু 2-3 মিনিটমান উতলাই লৈছো। এয়া আমাৰ এক কাৰী ৰেডি হৈ গৈছে। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকৈ পালে বাৰু? যদিহে ভাল লাগিলে লাইক কৰিব আৰু কমেন্টছ কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই।
পুনৰ পৰৱৰ্তী ভিডিঅ'টোত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আহোঁ। ধন্যবাদ।